হেল্ল' গাইজ ৱেলকাম বেক মাই টু আজি দুখীয়া চেনেললৈ আৰু এবাৰ স্বাগতম। যিহেতু আজি নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ আমি আজি যিহেতু মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু আজি মেট্ৰিক পৰীক্ষা এই মেট্ৰিক পৰীক্ষা যিহেতু পতা হৈছে আজি দ্বিতীয়খন যিহেতু পতা হৈছে আপোনালোকে নিশ্চয় জানে। আৰু যিহেতু আজি ছাত্ৰ ছাত্ৰীসকল যিহেতু মেট্ৰিক পৰীক্ষা এই মেট্ৰিক পৰীক্ষাৰ বাবে আজি মই ছাত্ৰ ছাত্ৰীসকলক মোৰ ফালৰ পৰা কিবা এটা উপহাৰ দিবলৈ লৈছোঁ কলমেৰে যিহেতু ছাত্ৰ ছাত্ৰীসকলক মই যিহেতু এটা উপহাৰ দিবলৈ লৈছোঁ সেই উপহাৰ এতিয়া গৈ আছোঁ মই কলম কিনিবলৈ। এতিয়া ফাইনেলি গাইজ পালোঁহি বকদ্বাৰ তিনিআলি মুখত। এতিয়া মই কলম কিনিবলৈ আহিছোঁ। গণেশ দাৰ দোকান খোলা আছে আপোনালোকে নিশ্চয় দেখিছে। আৰু মই এতিয়া কলমটো বিপৰীত দোকান ফাইনেলি পাই কিনিম ছাত্ৰ ছাত্ৰীসকলক দিবলৈ। সেইবাবে মই ভিডিঅ'টো ইমানতে ৰাখিছোঁ। আৰু যিহেতু এতিয়া ফাইনেলি গাইজ পালোঁহি আমি গণেশ দাৰ দোকানত। গণেশ দা এতিয়া দোকান জাষ্ট খুলিছে আৰু আমি এতিয়া কলম কিনিবলৈ আহিছোঁ ছাত্ৰ ছাত্ৰীসকলক। সেইবাবে এতিয়া কলম কিনিম ইয়াতে। গাইজ আপোনালোকে ভিডিঅ'টো আদৰি ল'ব বুলি আশা ৰাখিছোঁ। গণেশ দাৰ দোকান বহুত দোকানকৈ আগতে সৰুকৈ বনাই আছিলে, এতিয়া বহুত ডাঙৰকৈ বনাইছে। আপোনালোকে নিশ্চয় দেখিছে ওপৰলৈ বহুত ডাঙৰকৈ বনাই থৈছে, আপোনালোকে নিশ্চয় দেখিছে। আৰু ভিডিঅ'টো ফাইনেলি গাইজ এতিয়া আহি আছোঁ মই বকদ্বাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। বকদ্বাৰ উচ্চতৰ মাধ্যমিক যিহেতু ছাত্ৰ ছাত্ৰীসকলে অহা সময় আছে আৰু এতিয়া আহি পাব মোক কলম কিনি আহোঁ। কলম নিয়াৰ এতিয়া বকদ্বাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আহি আছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে আছে। যিহেতু মই ভিডিঅ' আপোনালোকৰ মাজত বহুত দিব পৰা নাই আপোনালোকে নিশ্চয় জানে। আৰু এইফালে দেখিছে নিশ্চয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু অহা হৈছে মেট্ৰিক পৰীক্ষা যিহেতু আজি, সেইবাবে ফাইনেলি গাইজ এতিয়া পালোঁহি। ফাইনেলি গাইজ পালোঁহি এতিয়া বকদ্বাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। আপোনালোকে নিশ্চয় বেনাৰ আঁৰি থৈছে, আপোনালোকে নিশ্চয় দেখিছে। আৰু ইমানতে আমি ভিডিঅ'টো এতিয়া ছাত্ৰ ছাত্ৰীসকলে আহি পোৱাহি নাই আৰু অলপমান যিহেতু আধা ঘণ্টাৰ পিছতে আহিব ইয়াত। আপোনালোকে নিশ্চয় ইয়াত সকলো শিক্ষাগুৰুসকল আহিছে আৰু অলপ পিছতে ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহি উপস্থিত হ'ব আপোনালোকে নিশ্চয়। আৰু মই ছাত্ৰ ছাত্ৰীসকলক কলম বিতৰণ কৰিম বুলি আশা ৰাখিছোঁ। সেইবাবে ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে নিশ্চয় আদৰি ল'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।